চলি আছে ইলেকশ্যন বুলি নহয় গোটেই 5 বছৰে প্ৰস্তুতি যেহেতু আপোনাৰ মানে মাজবাদ সমষ্টি কি ক'ব আপুনি এইটো মই কি ক'ম এতিয়া সবেতো মানে ভালটোই চেষ্টা কৰে এতিয়া ৰাইজে দুজনো আমি নতুন ব্যক্তি নহয় তেখেতেও পুৰণা ময়ো 5 বছৰ বিধায়ক হ'লোঁ তেখেতেও 5 বছৰ MCLA আছিলে ৰাইজৰ হাতত বিচাৰটো আছে কৰিব তেওঁলোকে স্যার ইয়াৰ দ্বাৰা প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে নেকি স্যাৰ প্ৰত্যাহ্বান একেবাৰে ইমান হ'বলগীয়া নাছিলে কিন্তু তেওঁলোকে বহুত ভয় খাইছে ভয় খোৱাৰ পিছত এলায়েন্স হোৱা স্বত্তেও তেওঁলোকে আকৌ UPPL পলমকৈ হ'লেও প্ৰাৰ্থিত্ব তেওঁলোকে প্ৰদান কৰিছে এইটো কিহৰ কাৰণে দিয়া বুলি আপুনি ভাবে এইটো আমাৰ বড়ো ৰাইজৰ ভোটটো কাটিব লাগে সেইটোৱে ভোট মাইনাছ কৰিব লাগে কিন্তু ৰাইজে বুজি পায় আজিকালি এইটো প্ৰথমবাৰ নহয় যিমান ইলেকশ্যন গৈছে তেওঁলোকে কৰি আছে লাষ্ট BTC হওক তাৰ MP হওক তাৰ আগত মোৰ যেতিয়া MLA ইলেকশ্যন হৈছিল 2016 তাতেও একে এইবাৰো একে তো এটা বস্তু ৰাইজে কিমান থক খাব ৰাইজে কৈছে মানে এটা পলিষ্টো এটা প্ৰটোকলো চলিব বুলি কৈছে কি ক'ব এইটো তেনেকুৱা নহয় আমিতো নৰ্মেলি খেলিম ৰাইজ যিহেতু আমাৰ লগত আছে তেনেকুৱা আৰু মই ভাবোঁ ৰাইজে যেতিয়া অন্তৰৰ পৰা লয় এইবিলাক কামত নাহে তেনেহ'লে আপোনাৰ বিজয় নিশ্চিত আৰামছে স্যার আপুনি বিজেপি দলক কিমান পৰাজয় কৰাৰ আশাবাদী হা কিমান হাজাৰ মাৰ্জিনত দেখিম 25,000 ইতিমধ্যে হৈছে মোৰ প্ৰস্তুতি আজি মনোনয়ন পত্ৰ দাখিল কৰিম আৰু মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছতে ইয়াৰ প্ৰস্তুতি শেষ হোৱাৰ পিছতে মই ফিল্ডত নামি পৰিম আপোনাৰ 64 নম্বৰ পানেৰীত মানে বিজেপিয়ে এটা মানে চালানী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে সেই ক্ষেত্ৰত আপুনি স্থানীয় হিচাপে কি আহ্বান জনাব এইটো মই ৰাইজক ৰাইজে ইতিমধ্যে চাৰ্টিফিকেট দি থৈছে যে চালানী মাছ আৰু ৰাইজে ইতিমধ্যে কৈছে যে আমি চালানী মাছ নাখাওঁ আমি লোকেল মাছ খাওঁ তো এই ৰাইজৰ যিটো এইটো মন্তব্য এই মন্তব্যই মোক খুবেই মানে উৎসাহ যোগাইছে আৰু এই উৎসাহটোৱে মোৰ আশীৰ্বাদ তথাপি কিন্তু বলিষ্ঠভাৱে তেখেতসকলে মানে চেষ্টা কৰিব কিন্তু এই চেষ্টা ৰাইজে প্ৰতিহত কৰিব মোৰ বিশ্বাস মোৰ আশা ৰাইজে এইটো নিশ্চয় বুজি পাইছে যে আজি বিশ্বজিৎ দৈমাৰীয়ে যিটো ভাৱমূৰ্তি লৈ আহিছে বিগত সময়ছোৱাত যিটো ভাৱমূৰ্তি সৃষ্টি কৰি লৈ আহিছে এই ভাৱমূৰ্তি আজি ৰাইজে বুজি পাইছে আৰু সেইকাৰণে তেখেতক আমাৰ সমষ্টিবাসীয়ে প্ৰত্যাখ্যান কৰিব এইটো নিশ্চিত স্যার 64 নং পানেৰী বিধানসভা সমষ্টিত আপুনি কোনটো দলৰ সৈতে মূল প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ভাবে আমাৰ সমষ্টিত এতিয়াতো চবেই জানে যে বিজেপি আৰু বিজেপি এতিয়া মানে আমাৰ 64 নং পানেৰী বিধানসভা সমষ্টিত অকলশৰীয়া হ'বলৈ গৈ আছে ইতিমধ্যে বিভিন্ন তেওঁলোকৰ যিটো সহযোগী দল আছিল এই সহযোগী দলবিলাকে খহনীয়া আৰম্ভ কৰিছে আৰু সেইটো মোৰ কাৰণে অলপ যোগাত্মক কৰি আনিছে আমাৰ সমষ্টিত পানেৰী বিধানসভা সমষ্টিত বিশ্বজিৎ দৈমাৰী প্ৰাৰ্থিত্ব দিছে আৰু বিশ্বজিৎ দৈমাৰী প্ৰাৰ্থিত্বক আজি প্ৰত্যাখ্যান কৰিছে তেখেতক চালানী মাছ মানে আখ্যানেৰে তো এইটো এই মানে যিটো প্ৰাৰ্থিত্ব অন্য দলবিলাক সহযোগী দলবিলাকে সেইটো গ্ৰহণ কৰিব পৰা নাই সহজভাৱে আৰু আজি মানে ৰাইজৰ মাজত এই আৱাজটো গৈছে ৰাইজৰ চুকে কোণে তো এইটো মোৰ কাৰণে আশীৰ্বাদ মই আশা কৰিছোঁ যে তেওঁলোকে মানে 60ৰ আগত 60,000 মই ভোট পাম আপোনাৰ বিজয় নিশ্চিত বিভিন্ন সমস্যাৰে জড়িত পানেৰী বিধানসভা সমষ্টিত বহুত সমস্যা আছে তো আজি নতুন সমস্যাৰ সৃষ্টি হৈছে তো বিশেষকৈ বিভিন্ন জনগোষ্ঠীৰ মাজত যিটো মিলা প্ৰীতি আজি বিজেপিৰ শাসনৰ কালত এইটো বিঘ্নিত হ'ব ধৰিছিল এইটো মই পুনৰ মানে ঐক্যতা আনিবলৈ চেষ্টা কৰিম প্ৰথম কথা আৰু দ্বিতীয়তে আমাৰ মানে সামাজিক সমস্যা আছে শৈক্ষিক সমস্যা আছে অৰ্থনৈতিক সমস্যা আছে দিন দৰিদ্ৰতাৰ সমস্যা আছে এইবিলাক মই মানে চেষ্টা চলাই যাম আৰু ইয়াৰ বাদেও আমাৰ পানেৰী সমষ্টিত স্থায়ী সমস্যা হিচাপে উত্তৰ অঞ্চলত খোৱা পানীৰ অভাৱ এইটো এটা স্থায়ী সমস্যা এই স্থায়ী সমস্যাটো মই সমাধান কৰিবলৈ য'ত পৰণাস্তি চেষ্টা চলাম আৰু হাতী মানুহৰ সংঘাত এইটোতো আছে এইটো আমি প্ৰতি বছৰে প্ৰত্যক্ষ কৰি আহিছোঁ এই হাতী মানুহৰ সংঘাতটো আমি কিভাৱে স্থায়ী সমাধান আনিব পাৰোঁ এইটো মই সংসদত মানে বিধানসভাত উপস্থাপন কৰিবলৈ চেষ্টা চলাম